নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকলৈ লৈ আহিছোঁ এটি নতুন ৰেচিপি। সেয়া হৈছে চুজিৰে বনোৱা গোলাপ জামুন। আহক তেনেহ'লে ভিডিঅ'টোৰ মাজলৈ যাওঁ। এয়া মই কেৰাহী গৰম দিছোঁ আৰু কেৰাহীত মই 2 চামুচ ঘিউ দিছোঁ। যিহেতু মই চুজিৰে গোলাপ জামুন বনাম, সেইকাৰণে মই এবাটি চুজি লৈছোঁ আৰু চুজিখিনি মই এতিয়া 2-3 মিনিটমান একেৰাহে লৰাই ভাজি ল'ম। এয়া মোৰ ভজা হৈছে আৰু সেই একেটা বাটিৰে মই গাখীৰ লৈছোঁ 1.5 বাটি। এতিয়া অলপকৈ দি ভাজি ল'ম, একেবাৰে মই গাখীৰখিনি নিদিওঁ আৰু এনেদৰে লৰাই থাকিব লাগিব যেতিয়ালৈকে মিশ্ৰণখিনি গোটা হৈ নাযায়। আৰু তাৰ পিছত দিছোঁ মই 4 ভাগৰ 1 ভাগ বেকিং পাউডাৰ আৰু 2 চামুচ চেনি দিছোঁ। আৰু চেনিখিনি দি পেলাই মই আকৌ এনেদৰে লৰাই থাকিম। এয়া চাওক, মিশ্ৰণখিনি গোটা হৈছে আৰু এতিয়া মই নমাব পৰা হৈছোঁ। এতিয়া মই ঠাণ্ডা হ'বলৈ দিম, একেবাৰে ঠাণ্ডা হ'বলৈ নিদিব, অলপ চুব পৰাকৈ গৰম হৈ থাকিব লাগিব। আৰু ঠাণ্ডা হোৱাৰ সময়খিনিতে মই চেনি ৰসখিনি বনাই ল'ম। আৰু একেটা বাটিতে মই চেনি লৈছোঁ 1.5 বাটি আৰু পানী লৈছোঁ 2 বাটি। তাৰপিছত ফ্লেভাৰৰ কাৰণে 4টা মই এলাচি এনেদৰে অলপ ফাটি লৈছোঁ আৰু এতিয়া চেনি পানীখিনি দি পেলাই হেতাৰে লৰাই উতল আহিবলৈ দিম। মাজে সময়ে এনেকৈ লৰাই থাকিম। এয়া উতল আহিছে আৰু চেনি পানীখিনি ডাঠ হৈ আহিছে। এয়া চুগাৰ চিৰাপখিনি ৰেডি হৈ গ'ল। এতিয়া আহক গোলাপ জামুন বনাবলৈ আমি মিশ্ৰণখিনি ৰেডি কৰি লওঁ। মিশ্ৰণখিনি 2 চামুচ মই ঘি দিছোঁ আৰু এইখিনি এতিয়া ভালকৈ মঠিব লাগিব। এয়া চাওক, মিশ্ৰণখিনি ধুনীয়াকৈ মঠি লোৱা হ'ল। এতিয়া আমি অলপকৈ লৈ পেলাই গোলাপ জামুনৰ বলছকেইটা বনাই ল'ব লাগিব। এয়া ধুনীয়াকৈ বলছকেইটা বনাই লোৱা হ'ল। এতিয়া মই কেৰাহী এখন গৰম দিছোঁ, কেৰাহীত ৰিফাইন তেল দিছোঁ। ৰিফাইন তেল গৰম হোৱাত এটা এনেদৰে মই ভাজি যাম। এয়া মোৰ ভজা হৈছে। এতিয়া মই গৰমে চেনি পানীৰ ৰসখিনি দি দিম আৰু চুগাৰ চিৰাপত দি পেলাই মই গোলাপ জামুনকেইটা 2 মিনিটৰ কাৰণে উতলাই ল'ম, যাতে চুগাৰ চিৰাপখিনি গোলাপ জামুনকেইটাৰ ভিতৰত সোমাই যায়। এতিয়া এখন ঢাকনিৰে ঢাকি 20 মিনিটৰ পিছত এটা বাউলত ওলাই লৈছোঁ। বন্ধু বান্ধৱীসকল, যদি আজিৰ ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু নতুন হয় যদি মোৰ ভিডিঅ' ছাবস্ক্ৰাইব কৰি দিব।